আমি আসলে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই থাকোঁ আপোনালোকে যাতে এনেবোৰ ভিডিঅ'ত থকা কাৰ্যবোৰ যাতে ঘৰত কোনে কৰিবলৈ চেষ্টা নকৰে বিকজ ইট মে বি ভেৰি ডেঞ্জাৰাছ তো গাইছ এই ডাইলগটো আপোনালোকে বহুত আগৰ পৰা শুনি আহিছে শুনি কাণ চান কিবা হৈ গৈছে হয়তো আপোনালোকৰ আৰু গাইছ আপোনালোকক কৈছোঁ মানে ইমানবোৰ শুনিলে আমাৰ প্ৰায় 90% ভিডিঅ' এনেকুৱা ধৰণৰ এইটো নকৰিবি সেইটো নকৰিবি এইটো কৰিলে সেইটো হ'ব সেইটো কৰিলে এইটো হ'ব অমুক তো গাইছ ইউটিউবে আমাৰ এই কাৰণে দুটা তিনিটা ভিডিঅ' আমাৰ বেন কৰি দিছে ইউটিউবৰ ৰিমুভ কৰি দিছে তো গাইছ আমি আজি বহুত সহজ পদ্ধতিৰে চায়েন্স ট্ৰিক লৈ আহিছোঁ বহুত মানে ধুনীয়াকৈ কৰিব পাৰিব তো গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ যোৱা ভিডিঅ'ত মই কৈছিলোঁ মই এডাল মাইক কিনিছোঁ এইডাল মাইকেৰে মই বৰ্তমান কথা কৈছোঁ তো গাইছ মাইকডাল অলপমান ডিটেইলছ সৰুকৈ 20 ছেকেণ্ড বা 10 ছেকেণ্ড মানে বুজাই দিবলৈ চেষ্টা কৰিম তেনে বলক মাইকডালৰ ওচৰত লৈ যাওঁ তো আহিছে ফ্লিপকাৰ্টৰ পৰা ডেলিভাৰী বয় এয়া আমাৰ মাইকডাল আনিছে এই এনেকুৱা ইমান ডাঙৰ বাকচ নহয় ৰ'ব সৰু দিছে সৰু এইখন চাওক এইখন মাইক এইডাল মাইক নহয় এইখন মাইক হৈ গৈছে এতিয়া কি চেপেটা পেকিঙত দিছে তো বলক ঘৰত আনবক্সিং কৰোঁ ঘৰত আৰু এইখনেই হৈছে আমাৰ মাইক এইডাল নহয় এইখন একেবাৰে চেপেটা পেকিং চাওক পেকিংটো কেনেকুৱা দিছে তাৰ আগতে এইখন এখন কুস্তি দিছে আমাক ডিম্পুদাৰ ভাষাত কুস্তি বুলি কয় এইখনক মোৰো আহি গ'ল তো এইখন এখন পত্ৰিকা দিছিল তাৰ লগতে আহিল এই মেইন বস্তুটো ইয়াত চাওক মাইক পেকিংটো চাওক এই পেকিং কি নৰ্মেল পেকিং দিছে একো নাই ইয়াত একো নাই কেৱল চাওক আৰু গাইজ মই কৈছোঁ এই মাইকডাল মানে নতুন ইউটিউবাৰৰ কাৰণে বেষ্ট হ'ব কাৰণ দাম বহুত কম 208 টকা লৈছে ডেলিভাৰী চাৰ্জৰ সৈতে 168 টকা এই মাইকডালৰ দাম ইয়াত লেখা আছে আৰু নতুন ইউটিউবাৰ কাৰণে বেষ্ট হ'ব লাগে নিয়মমতে কাৰণ ইয়াৰ অডিঅ' কোৱালিটি আপোনালোকে দেখিছে কাৰণ এডাল বয়া মাইক কিনিবলৈ গৈ মিছামিছি মাইক বয়া কৰি লাভ নাই এইডালেই ভাল হ'ব যদি কিনিব খোজে কোনোবাই এডভাইচ দিম মানিলে মানিব নামানিলে নাই তো এইখিনিয়ে এইডালে মাইক আৱাজটো এয়া শুনিছে তো বলক এতিয়া মেইন ভিডিঅ'লৈ গুচি যাওঁ আপোনালোকে হয়তো সৰুৰ পৰা এটি কাহিনী সদায় শুনি আহিছে যে এটি কাউৰী আছিল কাউৰীটোৱে হাবিত গৈছিল হাবিত গওঁতে মানে অলপমান পিয়াহ লাগিল পিয়াহত আঁতৰ হৈ পৰিছিল তেতিয়া কাউৰীজনী ওচৰত থকা এটি কল দেখা পাইছিল কলটোত কিন্তু পানী বহুত কম পৰিমাণৰ আছিল তেতিয়া কাউৰীজনীয়ে বুদ্ধি লগাইছিল যে তলত পৰি থকা শিলগুটিবোৰ সেই কলটোৰ ভিতৰত সোমাই দিয়াৰ লগে লগে পানীখিনি স্তৰ ওপৰলৈ উঠি আহিছিল আৰু কাউৰীজনীয়ে পানী খাব পাৰিছিল তো গাইছ আমিও এনেধৰণে আজি ভিডিঅ' বনাম তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বাবে একেবাৰে চিম্পল আপোনালোকে এতিয়াই ঘৰত এই বস্তুখিনি যোগাৰ কৰি ল'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে কৰিব পাৰিব এইটো এটা বহুত সাধাৰণ বৈজ্ঞানিক ট্ৰিক চায়েন্স ট্ৰিক তো গাইছ আমি প্ৰথমতে এটি গিলাচ ল'ম এটি কাঁচৰ গিলাচ ল'ম আৰু এই গিলাচটোত প্ৰথমতে আমি পানী ভৰাই ল'ম ইয়াৰ পৰা তো গাইছ আপোনালোকে দেখিব ইয়াৰ পৰা আমি এনেদৰে একেবাৰে সম্পূৰ্ণভাৱে পানীখিনি ভৰাই ল'ম যাতে একেবাৰে পুৰাপুৰি পানীখিনি ভৰোৱা হৈ যায় ইয়াত দেখিছে লেয়াৰটো আমাৰ একেবাৰে সম্পূৰ্ণ হৈ গৈছে পানীখিনি একেবাৰে ওপৰৰ পিনে মানে সমান লেয়াৰত আহি গৈছে তো গাইছ এতিয়া আমি বেছিকলি কি কৰিম তো আমাৰ ওচৰত আছে কেইটামান সৰু গজাল আপোনালোকক কৈছিলোঁ মই মাত্ৰ যে কাউৰীটোৰ কাহিনী কাউৰীটোৰ কি হৈছিল শিলগুটি দিওঁতে পানীখিনি ওপৰলৈ উঠি আহিছিল তাকো পানীখিনিৰ পৰিমাণ বহুত কম আছিল কিন্তু সেই পানীখিনি আমি যদি গজাল দি দিওঁ শিলগুটি দিলে কিন্তু এতিয়া ইয়াৰ পৰা পানী উঠি আহিব কিন্তু অন্য বস্তু দিলে পানী উঠি আহিব নে নাহে সেইটো আমি পৰীক্ষা কৰিম তো গাইছ আমি যদি আঙুলিটো যদি এনেকৈ দিওঁ পানীখিনি অট'মেটিক ওপৰলৈ উঠি আহিব সাধাৰণ কথা তো গাইছ আমি এইটো গজালৰ লগত চেষ্টা কৰিম সৰু গজাল আছে আমাৰ এনেকুৱা ধৰণৰ কিছু সৰু গজাল আছে আমি থৈ দিছোঁ ইয়াত এই গজাল আমি এনেদৰে দিম ইয়াত তো গাইছ বলক আমি ভিডিঅ'টো আজিৰ আৰম্ভ কৰোঁ তো গাইছ আমি এবাৰ অন্য পদ্ধতিত কৰিম এইটো অকণমান বেলেগ ষ্টাইলত তো গাইছ দেখিছে এইটো আমি পানীখিনি সম্পূৰ্ণৰূপে ইয়াত ভৰাই লৈছোঁ ইয়াৰ গিলাচটো সম্পূৰ্ণৰূপে ইয়াত পানীখিনি ফিল কৰি লৈছোঁ একেবাৰে লেয়াৰটো মানে সম্পূৰ্ণৰূপে ফিল কৰি লোৱা গৈছে তো গাইছ আপোনালোকে দেখা পাইছে আৰু এতিয়া গাইছ ইয়াত আমি সৰু কিছুমান গজাল দিম ইয়াত দেখিছে সৰু কিছুমান একেবাৰে সৰু কিছুমান গজাল দিম ইয়াত দেখিছে আমি ইয়াত 50-50কৈ মানে গজাল ৰাখি থৈ দিছোঁ প্ৰথমতে আমি ইয়াত এটা গজাল দি চাম এটা গজাল দিলে ইয়াৰ পৰা পানীখিনি কিমান স্পীডত বাহিৰলৈ ওলাব তো গাইছ সেইটো চাবলৈ জানিবলৈ ভিডিঅ'টো চাই থাকক তো গাইছ আমি ইয়াত গিলাচখিনিত পানী লৈছোঁ আৰু গাইছ ইয়াত দেখিছে আমাৰ হাতত আছে সৰু কিছুমান গজাল তো গাইছ আমি গজাল এটা দি চাম মাত্ৰ এটা গজাল দি চাম ইয়াৰ ভিতৰত তেতিয়া ইয়াৰ ভিতৰত কিমান স্পীডে কিমান জোৰে কিমান লাহে কি আছে কিমান মানে ওপৰলৈ পানী উঠিব তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইছ আমি প্ৰথমতে এটি গজাল আমি দি চাম ইয়াত দেখিছে এটা গজাল এই এটা গজাল আমি ইয়াত প্ৰথমতে এনেদৰে দি চাম ভাই
ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈছে, একো টেনশ্যনে নাই। তো গাইছ এটা গজাল দিলে বাৰু একো নহয়, আমি ইয়াত দুটা গজাল দিছোঁ, নাই গাইছ একো হোৱা নাই। এইমাত্ৰ যদি শিলগুটি এটি দি দিওঁ অভিয়াছলি বাহিৰলৈ ওলাব। তেতিয়া আপুনি ক'ব আৰে ভাই শিলগুটি আৰু গজালৰ মাজততো পাৰ্থক্য আছে। হয় গাইছ আছে, কিন্তু আমি শিলগুটিৰ সমানেই যদি গজালবোৰ দি দিওঁ, এয়া আমি দুটা দিলোঁ, এয়া আমি দি দিম এইটো তিনিটা, এয়া আমি দি দিম এইটো চাৰিটা, এয়া আকৌ আমি দি দিম আমাৰ 29 আৰু এয়া হ'ল 30। তো গাইছ দেখিছে 30টা গজালৰ পিছতো পানীখিনি ইয়াৰ পৰা অলপো উফৰি অহা নাই বা অলপো এটোপালো পানী ইয়াৰ পৰা তললৈ নামি অহা নাই। তো গাইছ আমাক 30টা গজালৰ মানে ইয়াৰ আমি ফিল কৰিলোঁ, শিলগুটি দিলেতো এতিয়ালৈকে ওলাই আহিলহেঁতেন। আৰু গাইছ যদি আমি শিলগুটিৰ সমানেই যদি গজালবোৰ আমি বেছি মাত্ৰাত যদি ইয়াৰ ভিতৰত দিওঁ, তেতিয়াহ'লে উফৰি আহিবনে নাহে সেই এক্সপেৰিমেণ্টটো হৈছে। তো গাইছ ব'লক আমি এইটো আৰু অলপমান স্কিপ কৰিব লগা হ'ব, অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিম আপোনালোকৰ সময় ৱেষ্ট নহ'বৰ কাৰণে। তো গাইছ আমি এইটো আগবাঢ়িম। এয়া হৈছে 48, 49, 50। তো গাইছ 50টা গজাল দিয়াৰ পিছতো আমাৰ পানীখিনি ওপৰলৈ অলপো উঠি অহা নাই। তো গাইছ আপোনালোকে দেখা পাইছে আৰু গজালখিনি কিমান পৰিপূৰ্ণ হৈছে তলৰ পৰা দেখা দিলে ভাল পাম। তলৰ পৰা চাওক, তলৰ পৰা ইয়াৰ যিটো লেয়াৰ আছে লেয়াৰখিনি বহুখিনি ওপৰলৈ উঠি আহিছে, শিলগুটিৰ নিচিনাকৈ এইখিনি মানে ওপৰলৈ স্তৰ বাই স্তৰ আহিছে। এতিয়া মাত্ৰ 50টাহে গজাল আমি দি চালোঁ, এইটো সংখ্যা আৰু বঢ়াই নি থাকিম আমি। তো গাইছ চাই থকা ভিডিঅ'টো লাহে। এয়া হৈছে 148, এয়া হৈছে 149, এয়া হৈছে 150, অৰ্থাৎ 150 আমি ইয়াৰ ভিতৰত গজাল পূৰ্ণ কৰি দিছোঁ। তথাপি আমাৰ এই লেয়াৰটো চাওক, এই লেয়াৰৰ পৰা এটোপালো পানী তললৈ পৰাৰ নাম কোৱা নাই। আৰু গাইছ আমাৰ 150টা গজাল হৈ গৈছিল, এতিয়া আমি আকৌ 50টা ইয়াৰ ভিতৰত গজাল দি যাম। আৰু গাইছ এতিয়া আমাৰ প্ৰায় 200টা, প্ৰায় বুলি নকওঁ একেবাৰে সম্পূৰ্ণ 200টা গজাল ইয়াৰ ভিতৰত ষ্ট'ৰ হৈছে। ভিতৰত দিম 200টা ইয়াৰ ভিতৰত ষ্ট'ৰ হৈ আছিল, আৰু এতিয়া আমি এই 100টা গজাল ইয়াৰ ভিতৰত দিম। তো গাইছ চাই থাকক। আৰু গাইছ প্ৰায় 300টা গজাল দিয়াৰ পিছত আপোনালোকৰ আগত মানে কি কম, এই গিলাচটোত যিমানে গজাল দি আছোঁ সিমানে মানে গজালখিনি কম পৰি আছে। যিমান গজাল দিওঁ একো নাই, ওপৰত মানে পানীখিনি পৰা নামেই নকয় তললৈ। ওপৰত চাওক না এটা লেয়াৰ পৰি আছে, ওপৰত এটা পানীখিনিৰে লেয়াৰ এটা হৈছে, লেয়াৰ এটা গঠিত হৈছে। আৰু অলপমান মানে ইউটিউবত যিহেতু চাই আছে অলপমান কোৱালিটি বঢ়াই চাব, একো নহয় 2-3 MB নেট বেছিকৈ যাব, হ'লেও মানে অলপ পিকচাৰ কোৱালিটি ভাল দেখা হ'ব। তো গাইছ চাওক এটি কি ধুনীয়া সুন্দৰভাৱে লেয়াৰ এটি গঠিত হৈছে। এতিয়াতো মাত্ৰ আমি 300টা গজালে দি চালোঁ, কিন্তু এতিয়া আকৌ ইয়াৰ ভিতৰত যিমান ষ্টকত আছে আমাৰ গজাল, সেই আটাইবোৰ আমি দিবলৈ চেষ্টা কৰিম। তো গাইছ ব'লক আমি আকৌ এই গজালবোৰ দিওঁ।
আৰু এয়া হৈ গ'ল গাইছ আমাৰ প্ৰায় 400টা গজাল আমি ইয়াৰ ভিতৰত ষ্ট'ৰ কৰি দিছোঁ প্ৰায় 400টা গজাল চাওক প্ৰথমতে 30টা গজাল দিয়াতে কি সৰু লেয়াৰ আছিল তলত পৰি আছিল গজালকেইটা এটা 400টা আমি গজাল দি দিলোঁ তাৰপিছত চাওক কিমান ওপৰলৈ গজালখিনি উঠি আহিছে তথাপিও কিন্তু ওপৰৰ পানীখিনি তলত পৰাৰ নাম কোৱা নাই চাওক যদি ইমান অশকলৈকে যদি আমি যদি শিলগুটি এটা দিলোঁ হয় অট'মেটিক পানীখিনি তাৰ পৰা উঠি আহিল হয় কিন্তু গজাল দিছোঁ আমি সেই শিলৰ স্তৰত তথাপিও পানীখিনি উঠি অহা নাই কিন্তু ওপৰৰ পিনে তাত কি ধুনীয়া কি মনোমোহা দৃশ্য দেখিবলৈ কি ভাল দেখি চাওকচোন আপুনি ওপৰত এটা কি ধুনীয়া লেয়াৰ পৰিছে কি ধুনীয়া এটি লেয়াৰ পৰিছে কিন্তু পানীখিনি সেই লেয়াৰ ভাঙি পিনে মানে ওলাই অহা নাই কিয় অহা নাই কম এতিয়া আকৌ আমি ইয়াৰ ভিতৰত মানে আৰু গজাল দিবলৈ চেষ্টা কৰিম যিকেইটা আমাৰ হাতত মানে ষ্ট'ৰ হৈ আছিল মানে ইমানো গজাল অনা নাই আমি কিনি তো চাই থাকক আৰু গাইছ আমাৰ ওচৰতে অন্তিম গজাল আছে এইকেইটা গজাল মাথো বাচি আছে আৰু মানে 30টা গজালে আমি এতিয়া দি চাম ইয়াৰ পিছত যদি পানী যদি নপৰে আৰু গম পাই যাব মানে কি পদ্ধতিত মানে যিমান দিয়ে গজাল সিমানে কম পৰি যায় এই পানীখিনিৰ ভিতৰত তো গাইছ বলক মানে এইটো আকৌ এবাৰ মানে ইয়াৰ ভিতৰত গজালখিনি এই 30টা গজাল সম্পূৰ্ণৰূপে দি চাওঁ আৰু গাইছ 429টা গজাল দিয়াৰ পিছত শেষ এই এটা গজাল আছে মাথো এটা গজাল আছে এই ইয়াত দিবলৈ তো গাইছ এই গজালটো আমি অতি শ্ৰদ্ধাৰে অতি মৰমৰে অতি সন্মানেৰে অতি মানে চব অতিৰে মানে ইয়াৰ ভিতৰত এনেকৈ শান্তিৰে দি দিলোঁ তো গাইছ চাওক প্ৰায় 430টা গজাল দিয়াৰ পিছতো মানে পানীখিনি পৰাৰ নাম কোৱা নাই আৰু গজাল ইয়াত ষ্ট'ৰ হ'ব প্ৰায় 1000 মান গজাল ষ্ট'ৰ হ'ব কিন্তু আমি গজাল অনা নাই বাজেটত নপৰা কাৰণে তো গাইছ মানে কি ক'ম আৰু তো গাইছ দেখিলে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ইয়াৰ ভিতৰত চাইন্সটো কি আছিল গম পাইনে মানে সকলো বস্তুৰে এখন নহয় এখন ছাল থাকে এই পানীৰো এখন ছাল আছে যিখন ছাল মানে সেই মানে যিকেইটা আলপিন আছিল যিকেইটা গজাল আছিল সেই সৰু সৰু পিনকেইটাই সেই ছালখন কাটি ভিতৰলৈ সোমাই গৈছিল যি মাত্ৰে ভিতৰলৈ সোমাই গৈছিল ভিতৰত ষ্ট'ৰ হৈ গ'ল বাছ এইখিনিয়ে কিন্তু ডাঙৰ বস্তু ইয়াতে সেই ছালখন তললৈ ডুবাই নি যেতিয়া আমি শিলটো দিছিলোঁ এটি পাথৰ দিছিলোঁ সেই পাথৰটো মানে তাৰ ভিতৰত মানে সেই ছালখন মানে একেবাৰে ভিতৰলৈ হেঁচি নিছে যাবলৈ পানীখিনি ওপৰলৈ উঠি আহিছিল কিন্তু ইয়াত তেনেকুৱা হোৱা নাই ইয়াত ছালখনৰ ফাটি ভিতৰলৈ ওলাই গৈছিল কিন্তু ছালখন ওপৰতে ভাহি আছিল তো গাইছ এইটোৱে এটা চাইন্স ট্ৰিক আপোনালোকে এতিয়াই কৰক যদি পাৰে যদি বিশ্বাস হোৱা নাই এতিয়া কৰি চাওক তো গাইছ আজিলৈ এইখিনি আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ত ইয়াতকৈ বেছি ভাল কৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে জয় আই জয় অসম